সেইদিনা মায়ে যে কৈ আছিলে ড্ৰেগনটোৰ কথা হাবিত আছে বুলি। তাক প্ৰথমতে যোনে দেখে বোলে তাৰ লগতে ফ্ৰেণ্ডশ্বিপ কৰে বোলে, তাৰ কথা শুনে, তাৰ লগৰ হৈ যায় বোলে, যি কয় তাকে শুনে। আমি যাওঁচোন ব'ল, মাক নকবি আমি আহিছোঁ বুলি খালি। মই নকওঁ বাৰু, তই নকবি আকৌ, ক'লে মুখে বেছি মাৰিব। ডাঙৰজনী হৈ পেলাই তাক কেলৈ লৈ গৈছ বুলি মুখে গালি পাৰিব। এই গুৱাহাটীৰ ভিতৰতে আছে, যাওঁচোন ব'ল সোমাই যাওঁ। আমাক ড্ৰেগনটোৱে খাই নেপেলাইতো। মইতো নাজানো, মই সাধু শুনিছোঁ ড্ৰেগনে ফ্ৰেণ্ডশ্বিপ কৰে, লগৰ হৈ যায়। কিন্তু ইয়াত এইটো গুহাচোন বৰ ডাঙৰ গৈ আছোঁ, পামগৈ আৰু চাগে। সেইটো শুনিছ ড্ৰেগনৰ মাত? ভয় লাগিছে কিন্তু দেই। যদি ড্ৰেগনটো আমাৰ ফ্ৰেণ্ড হৈ যায় বহুত ভাল হ'ব ন? তেতিয়াহ'লে আমি গৈ চাওঁ, তেতিয়া আমাক কোনো একো ক'ব নোৱাৰিব, আমাৰ কথা চবেই ভয় কৰিব, হয়নে? ব'ল গৈ চাওঁ বাৰু। আমি তোমাক লগ পাম বুলি আহিলোঁ, আমি গাঁৱৰ পৰা আহিছোঁ। শুনিলোঁ তুমি ইয়াত থাকা, সেইকাৰণে এবাৰ তোমাক লগ কৰিবলৈ আহিলোঁ। কোৱাচোন বাৰু, মোকনো কিয় লগ কৰিবলৈ আহিলা তোমালোকে? তুমি আমাৰ লগত বন্ধু পাতিবা নেকি? আমি তোমাৰ লগত বন্ধু পাতিব বিচাৰোঁ। তুমি আমাৰ লগত খেলিব পাৰিবা, আমাৰ গাঁৱলৈ যাব পাৰিবা। ইয়াত অকলে অকলে থকাতকৈ আমি একেলগে থাকিব পাৰিম। কথাটো নোহোৱা নহয় অৱশ্যে, মোৰ ইয়াত অকলে অকলে থাকি আমনিয়ে লাগে। তোমালোকৰ লগত খেলিবলৈ পালে মোৰো ভালেই লাগিব, কিন্তু মই যে তোমালোকৰ ঘৰত গ'লে তোমালোকৰ গাঁৱত চবেই ভয় কৰিব, তেতিয়া কি হ'ব? সেইটো কাৰণে মই যাব নোৱাৰিম চাগে। তোমালোকক লগ পাই ভাল লাগিল। ব'লাচোন ব'লা, আমাৰ লগত গ'লে তোমাৰো ভাল লাগিব। মোৰ নামটো তই মই, আৰু এই নাম মিলি, আৰু আজিৰ পৰা আমি তোমাক ৰমিঅ' বুলি মাতিম, ৰমিঅ'। ধুনীয়া নাম, হ'বনে? ব'লা যাওঁ, ব'লা না। তোমালোকে ইমান জোৰ কৰিছা যেতিয়া ব'লা, মোৰো লগ এটা হ'ব, ভালেই লাগিব, ব'লা যাওঁ তেতিয়া। মা ক'ত আছা? সোনকালে আহা, আমি লগত কাক আনিছোঁ চোৱাহি আহা। চোৱা আমাৰ লগত কোন আহিছে, ৰমিঅ' আহিছে। মোৰ গোসাঁই, এইটো তহঁতৰ লগত কি আহিলে? তহঁতে গুচি আহে পৰা, তহঁতক কামুৰিব এতিয়া। কি আনিলি তহঁতে এইটো? ভাবিলে নাযাবলৈ কৈছিলো নাই, কেলে মোৰ কথা অকণো নুশুনো তহঁতে? গুচি আহ বুলি কৈছো নহয়। আমাৰ ই বন্ধুৱে আমাক একো নকয়, আমাৰ লগৰ হয়। আমি লগ পাই লৈ আহিছোঁ, আমাৰ লগতে থাকিব এতিয়া বাৰু। ৰমিঅ' ইয়াৰ নাম। কি ক'লি আমাৰ লগত থাকিব? তই ক'লেই হৈ যাব নি আমাৰ লগত থাকিব? ইমান ডাঙৰ জীৱনটো এইটো কেনেকে আমাৰ ঘৰৰ ভিতৰত থাকিব? ক'ত থাকিব ই? ক'ৰপৰা খাবলৈ দিম ইয়াক ইমানকে? তহঁতি বাৰু কি কৰিছ বাৰু? এই গাঁৱৰ মানুহে দেখিলে কি বুলি ক'ব বাৰু? এই ডাঙৰ জন্তু এটা যদি ঘৰত আনি ভৰাই থ, য'ৰ পৰা আনিছ তই থৈ আগে যা। ই নোৱাৰে নহয় আমাৰ লগত থাকিবলৈ। মানুহ থকা ঘৰত বা এইবোৰ জন্তু থাকে নেকি? থাকিবলৈ দিয়া না মা, ইও আমাৰ লগত থাকিলে ভালেই হ'ব। ইমান ডাঙৰ দেখা নাই তুমি? আমাক কামত সহায় কৰি দিব। এই তাত অকলে অকলে থাকে, অকলে অকলে থকাতকৈ আমাৰ ইয়াৰ লগত থাকিবলৈ লৈ আহিলোঁ আমি। থাকিবলৈ দিয়া, একো নহয়, আমাৰ লগতে থাকিব, আমাৰ লগতে খেলিব ন, আৰু তোমাক কামতো সহায় কৰি দিব। এই ল'ৰাকেইটাই মোৰ কথা একেবাৰে নুশুনে পাই। মই কৈছোঁ কি, ইমান ডাঙৰ, তাৰ গাটো ইমান ডাঙৰ পাখি আছে, সি কেনেকৈ আমাৰ এই সৰু দুৱাৰখনেদি সোমাব কচোন ঘৰৰ ভিতৰত? আৰু বাহিৰত ই বৰষুণত তিতিব, ৰ'দ পৰিব, ই কেনেকৈ থাকিব? বাহিৰতো থাকিবলৈ জেগা নাই আমাৰ। তহঁতি দেখিছনে নাই? ঘৰটো ভাঙি পেলাম নে কি এতিয়া ই থাকিবলৈ এতিয়া? কথাটো কৈ আছোঁ, বুজি পোৱা নাই? মই দেউতাক মাতিম, দেউতাৰ লগত মই কথা পাতিম, এই বাহিৰতে এই ঘৰ এডোখৰ সাজি দিবলৈ ক'ম ই থাকিব পৰাকৈ। তেতিয়া ই থাকিবলৈ আহিব, ইয়াক লৈ আহিবিগৈ। এতিয়া ইয়াক থৈ আগে যা, ই য'ত আছিলে আগতে, দেই। ৰমিঅ' বেয়া নাপাবা দেই, তোমাক থৈ আহিমগৈ। আমাৰ ঘৰটো বনাই হ'লে আকৌ তোমাক লৈ আহিম, তুমি বেয়া নাপাবা দেই। ঘৰটো বনাই হ'লে আকৌ তোমাক লৈ আহিমগৈ আমি। এতিয়া তোমাক থৈ আহিমগৈ ব'লা দেই। মই বেয়া নাপাওঁ, তোমালোকক লগ পাই ভালেই লাগিল। ঘৰটো বনাই হ'লে মই আহিম দেই, মোক লৈ আহিবা তেতিয়া। এতিয়া যাওঁ ব'লা, দেৰি